বন্ধুসকল আজি আপোনালোকৰ বাবে লৈ আহিছোঁ ভাৰতবৰ্ষৰ কেইখনমান ভুটীয়া ঠাই। নমস্কাৰ বন্ধু বান্ধৱীসকল, দা এণ্টাৰটেইনমেণ্ট টিউবলৈ আপোনালোকক স্বাগতম। মই আজি আপোনালোকৰ বাবে এটা নতুন ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'টো চাই যদি ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে তলত থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। আহক তেন্তে আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ভানগড় কিলা, ৰাজস্থান। পৌৰাণিক কথা অনুসৰি 16শ শতাব্দীত ভানগড় কিলা সুখ সমৃদ্ধিৰে ভৰপূৰ আছিল। ইয়াৰে এজন তান্ত্ৰিকৰ চকু এই ৰাজ্যৰ ৰাজকুমাৰীৰ ওপৰত পৰিল আৰু তেওঁ প্ৰেম কৰিবলৈ ধৰিলে। ৰাজকুমাৰীক বশ কৰিবলৈ তেওঁ কালা যাদুৰ সহায় ল'লে। এই কথা যেতিয়া ৰাজকুমাৰীৰ কাণত পৰে, ৰাজকুমাৰীয়ে তেওঁক মৃত্যুদণ্ডৰ আদেশ দিয়ে। মৃত্যুৰ আগমুহূৰ্তত তেওঁ অভিশাপ দিয়ে যে এই ৰাজ্য নিঃশেষ হৈ যাব আৰু তাৰে পৰিণতিত 1 মাহৰ পিছতেই ওচৰৰ ৰাজ্যই এই ৰাজ্যত আক্ৰমণ কৰে আৰু সেই যুদ্ধত ৰাজকুমাৰীসহ সকলোৱে হাৰ হয় আৰু মৃত্যুবৰণ কৰে। আৰু স্থানীয় লোকৰ মতে এই ৰাজমহলটোত তেখেতলোকৰ আত্মা আজিও বিচৰণ কৰে বুলি জনা যায়। আৰু ভাৰতীয় পুৰাতত্ত্ব বিভাগেও এই মহললৈ সূৰ্যাস্তৰ পিছত যোৱা নিষেধাজ্ঞা জাৰি কৰিছে। কুলধৰা গাঁও, ৰাজস্থান। 170 বছৰৰ পৰা এই গাঁওখন নিৰ্জন হৈ পৰি আছে। জানিবলৈ পৰা মতে এইখন এখন ব্ৰাহ্মণৰ গাঁও আছিল। ইয়াৰে এগৰাকী স্থানীয় যুৱতীক ইয়াৰ মুখীয়াৰ হাতৰ পৰা বচাবৰ কাৰণে সকলো ব্ৰাহ্মণ পৰিয়াল একে ৰাতিৰ ভিতৰতে এই গাঁও এৰি গুচি যায় আৰু তেওঁলোকে অভিশাপ দি যায় যে এই গাঁৱত কেতিয়াও কোনো লোক বসতি কৰিব নোৱাৰিব। ইয়াৰে স্থানীয় লোকৰ মতে ইয়াত যদি কোনো ব্যক্তি ৰাতি প্ৰৱেশ কৰে তেন্তে কোনো অদৃশ্য শক্তিয়ে আক্ৰমণ কৰে বুলি জানিবলৈ দিয়ে। প্ৰশাসনে ইয়াৰ প্ৰৱেশদ্বাৰত এটা চেকপোষ্ট নিৰ্মাণ কৰে আৰু দিনত হ'লে টুৰিষ্ট লোকক ইয়াত যাবলৈ দিয়া হয় আৰু ৰাতি হ'লে সকলোকে তাৰ পৰা উভতি আহিবলৈ কোৱা হয়। মে' 2013ত ভূত প্ৰেতৰ ওপৰত ৰিচাৰ্চ কৰা এটা টীম দিল্লীৰ পৰা ইয়ালৈ আহে আৰু ৰাতি তাত থাকি ভূত প্ৰেতৰ অৱস্থিতিৰ কথা প্ৰমাণ কৰে। তৃতীয় নম্বৰত আছে ৰাজধানী দিল্লীৰ কনট প্লেচৰ পৰা কিছু দূৰত অৱস্থিত মহাৰাজ অগ্ৰসেনৰ বাউলী। মহাৰাজা অগ্ৰসেনে 24 শতাব্দীত এইটো নিৰ্মাণ কৰিছিল। জানিবলৈ পৰা মতে এইটো আগতে পানীৰে ভৰপূৰ আছিল। বৰ্তমান সময়ত এইটো শুকাই পৰিছে। ইয়াৰ বিশেষত্ব আছিল যে ইয়াৰ পানীবোৰ ক'লা দেখি আৰু সেই ক'লা ৰংটোৱে আকৰ্ষণ কৰি আত্মহত্যা কৰিবলৈ বাধ্য কৰিছিল। ভিডিঅ'টো চাই যদি ভাল লাগিল লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ তেন্তে বাই বাই, টাটা।